নমস্কাৰ। ইতিমধ্যে আপোনালোকৰ মাজলৈ প্ৰাঞ্জনৰ দ্বিতীয়টো খণ্ড আগবঢ়াই দিয়া হৈছে। এতিয়া মই লৈ আহিছোঁ প্ৰাঞ্জনৰ অন্তিমটো খণ্ড, তৃতীয় খণ্ড, মানে পাৰ্ট 3 বিভক্ত কৰা হৈছিলে। কাহিনীটো বহুত দীঘলীয়া আছিলে। দ্বিতীয় খণ্ডত আছিলে প্ৰাঞ্জনাক আদৰি লোৱা নাছিলে যেতিয়া ৰিমঝিম আছিলে। প্ৰাঞ্জনাক মোমাইকে লৈ আহিছিলে দ্বিতীয় খণ্ডত প্ৰাঞ্জনাক লৈ অহাৰ বাবে ৰিমঝিমক আদৰি লৈছিলে। ৰাস্তাৰ কাষত পাইছিলে ৰিমঝিমক। তাৰ পৰা ৰিমঝিমক পোৱাৰ বাবে প্ৰাঞ্জনা একেবাৰে পাহৰি গৈছিলে, আনকি প্ৰাঞ্জনাৰ ওপৰত বিশ্বাস হেৰাই গৈছিলে। লাহে লাহে ৰিমঝিমক বেছি বিশ্বাস কৰিলে। ৰিমঝিম ছোৱালীজনী ভাল নাছিলে। অৱশেষত ৰিমঝিমে মালিকৰ ঘৰৰ পৰা সকলো বস্তু চুৰি কৰি লৈ গ'ল। ৰিমঝিমে কৈছিলে, মোৰ হাতত মোবাইল এটা আছিলে, তাৰ পৰা মোক ঘৰত ফোন চোন নকৰে, কিন্তু তাৰ লগত দুটা মোবাইল আছিলে, কিন্তু সকলো খা খবৰ লৈ থাকে। ইতিমধ্যে যেতিয়া বস্তুখিনি চুৰ কৰি লৈ গৈছিলে ৰিমঝিমে মালিকৰ ঘৰৰ পৰা, অৱশেষত ক'লাকৈ সৰু মোবাইল এটা আছিলে, সেই মোবাইলটোৰ লগত যোগাযোগ কৰি আছিলে। সেইবাবে সিমানটোলৈকে আছিলে। এতিয়া তৃতীয় খণ্ডত কি হয় দেখা যায়। প্ৰাঞ্জনাই বাৰু আহিবনে য'ত আছিলে বৰমা পাপাইক সহায় কৰিবলৈ? কি কৰিব? প্ৰাঞ্জনাকতো বিশ্বাস কৰা নাছিলে। প্ৰাঞ্জনাক পাহৰি ৰিমঝিমক আদৰি লৈছিলে। এটা কথা আছে নহয়, এষাৰ কথা আছে, উপকাৰীক অজগৰে খায়, সেইটোৱে হ'ল দ্বিতীয়টো খণ্ডত। এতিয়া আহকচোন আমি যাওঁ প্ৰাঞ্জনাৰ তৃতীয়টো খণ্ডত। প্ৰাঞ্জনাই আহি সহায় কৰিবনে নকৰে? ব'লক তেন্তে কাহিনীটো আৰম্ভ কৰোঁ। প্ৰাঞ্জনাৰ তৃতীয়টো খণ্ডৰ প্ৰথম দৃশ্যত থাকিব প্ৰাঞ্জনা, বৰমাক থাকিব আৰু প্ৰাঞ্জনা থাকিব। প্ৰাঞ্জনা, মোক ক্ষমা কৰি দিয়া। ভুলতে তোমাক বিশ্বাস কৰা নাছিলোঁ। সেইদিনা যে তুমি মোক কৈছিলা চাহ খোৱা কথাটো, চিচিটিভিত চেক কৰাৰ বাবে মই জানিব পাৰিলোঁ। চিচিটিভিত উঠি আছিলে। মইতো বিশ্বাস কৰা নকৰা সেইটো পাছৰ কথা। মোৰ সেইদিনা কিন্তু বহুত দুখ লাগিছিল। কাৰণ কিয়, 15 বছৰ থাকি মোৰ কথাই যদি আপোনালোকে বিশ্বাস কৰা নাই, তেন্তে মোৰ গাত কি ভুল? মোৰতো বেয়া লাগিবই ন? কাৰ বাবে কি কৰিম মই এইখন? কিন্তু একো নাই দে, আপোনালোকে চিন্তা নকৰিব, চব ঠিক হৈ যাব। মানুহৰ দুখ আছে। মই ইয়াৰ পৰা গুচি গৈছোঁ যদিও মই আপোনালোকক পাহৰি যোৱা নাই। বিপদৰ সময়ত আপোনালোকৰ কাষতে থাকিম আৰু চিৰদিন সদায় কাষতে থাকিম, চিন্তা নকৰিব। কিন্তু আগলৈ এনেকুৱা ভুল আৰু কাহানিও নকৰিব। প্ৰাঞ্জনা, তোমাক মই বুজি পোৱা নাছিলোঁ, মোক ক্ষমা কৰি দিবা। চোৱা, ৰিমঝিমক পাই তোমাক একেবাৰে পাহৰি গৈছিলোঁ। হয়তো চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয় নহয়, সেই তেনেকুৱাই হৈছিলে। কিন্তু মই বহুত ভুল বুজিলোঁ তোমাক, মোক ক্ষমা কৰিব। হ'ব বৰমা, একো নাই, এইখিনি হয়েই। আপোনালোকে যেতিয়া 15 বছৰ মোক তুলি তালি ডাঙৰ দীঘল কৰিছে, ইয়াৰ মূল্যটো মই আপোনাক দিবই লাগিব। সেইকাৰণে চিন্তা নকৰিব। মই তেনেকুৱা মানুহ নহয় আচলতে, কাৰণ মই বিপদৰ সময়ত সহায় কৰি যাম, এতিয়াও নহয়, মই আগলৈও সহায় কৰি যাম। আপোনালোকে চিন্তা নকৰিব, মই আছোঁ আপোনালোকৰ কাষত। পাছৰ দৃশ্য, প্ৰাঞ্জনাৰ মাক আৰু দেউতাক থাকিব। হেৰি, শুনিছেনে? প্ৰাঞ্জনাৰ বৰমাকৰ বোলে গাটো বহুত বেয়া। বেয়া নহ'বনো কিয়? ইমানখন বস্তু চুৰ কৰি লৈ গৈছে। কমচে কমতো 40 লাখ টকা লুটি লৈ গ'ল সেই ছোৱালীজনীয়ে। কিমান সোণৰ অলংকাৰ আছিলে,
কিমান কি বস্তু আছিলে চব লৈ গ'ল। তথাপিও সিহঁতৰ অকণমান অহংকাৰী বোলা শব্দটো আছিলে। অহংকাৰী নহ'বনো কেলে, টকা থাকিলে মানুহ বহুত হেৰি হৈ যায়। তথাপিও সেই ছোৱালীজনীৰ কাৰণেহে অহংকাৰী ভাৱটো আছিলে। প্ৰাঞ্জনা যদি তাত থকা হ'লে তেতিয়াও সেই অহংকাৰী ভাৱটো নাথাকিল হয়। তথাপিও কোনো কথা নাই, আমাৰচোন প্ৰাঞ্জনাক ইমান বছৰ তুলি ডাঙৰ দীঘল কৰিলে। ঠিকেই আছে প্ৰাঞ্জনাৰ বমা আৰু বোপাইক যে, কিন্তু সেই ছোৱালীজনীহে আহি কিনে খেলি মেলি লগালে। বাৰু যিকোনো হওক, গাটো ভাল পালেই হয় সোনকালে। বেচেৰি আমাৰে বেয়া লাগিছে, কিয় জানো। এতিয়াবা কি কৰিছে কি নাই কৰা, ইমান কষ্টৰে বস্তুখিনি গোটাইছিলে 40 লাখ টকা। 1 টকা 2 টকা নহয় বহুত চিন্তা কৰিব লগা হৈছে। কি ক'ম বাৰু, হ'ব দে, বিপদ কাৰ কেতিয়া কেনেকৈ আহে কোনো গম নাপায়। মানুহজনী বেচেৰি পেটলৈ ভাতেই নগৈছে। হয় দেই কথাষাৰ, চাচোন। তাইক ৰিমঝিমক এতিয়া পুলিচে বিচাৰি ফুৰিছে, ইতিমধ্যে থানাত এজাহাৰ দিলে। বাৰু যিকি নহওক, কিমাননো কথা পাতিবি ৰাতি, বেছি দেৰি হৈছে নহয়, শুবগৈ লাগে। তাৰ পাছৰটো দৃশ্যত প্ৰাঞ্জনা আৰু প্ৰাঞ্জনাৰ লগৰ 2জনী থাকিব। আৰু কিমান দূৰ আছে হয়, বহুত দূৰ আছে। এই বহুত দূৰ নাই, সেই ৰশ্মিতাহঁতৰ ঘৰৰ পাছফালে আছে। অঁ, এবাৰকে কি দিছে, গাহৰি দিছে, ব্ৰইলাৰ দিছে, চবেই দিছে দেই। খানাটো খাই মজা লাগিব। অঁ, আৰু ৰখাচোন মোৰ ফোন আহিছে। হঠাৎ প্ৰাঞ্জনালৈ ফোন আহিব। হেল্ল', অঁ হেল্ল' প্ৰাঞ্জনা, ক'ত আছা তুমি? মই এই ঘৰতে আছোঁ। তুমি অকণ বিজি আছা নেকি? অঁ বিজি আছোঁ, হ'লেও কওকচোন, কথা পাতিব পাৰিম। মানে বমা ভাগৰ গা ভাল নাই, মেডিকেলত আছে। কি, কেতিয়াবা? এতিয়া হঠাৎ মাত চাত একো নাই। তুমি আহিব পাৰিবা নেকি? যাম চিন্তা নকৰিবা, মই এতিয়া গৈ আছোঁ দেই। ঐ শুনচোন, কি হ'ল প্ৰাঞ্জনা? মই যাব নোৱাৰিম, তোমালোকে যোৱা। মানে হঠাৎ কি হ'লনো, তুমি নাযাওঁ বুলি ক'লা যে? সেইটো নহয়, বমা ভাগৰ গা ভাল নাই, মেডিকেলত আছে, তালৈ যাবলগীয়া হৈছে, বপাই মাতি পঠাইছে। অঁ বেয়া নাপাবা দেই তেনেহ'লে, ঠিক আছে তুমি যোৱা। হ'ব নাপাওঁ বেয়া, তোমালোকে যোৱা, একো নাই। অঁ হ'ব। পাছৰটো দৃশ্যত প্ৰাঞ্জনা আৰু প্ৰাঞ্জনাৰ লগৰ 2জনী থাকিব। আৰু কিমান দূৰ আছে হয়, বহুত দূৰ আছে। এই বহুত দূৰ নাই, সেই ৰশ্মিতাহঁতৰ ঘৰৰ পাছফালে আছে। অঁ, এবাৰকে কি দিছে, গাহৰি দিছে, ব্ৰইলাৰ দিছে, চবেই দিছে দেই। খানাটো খাই মজা লাগিব। অঁ, আৰু ৰখাচোন মোৰ ফোন আহিছে। হঠাৎ প্ৰাঞ্জনালৈ ফোন আহিব। হেল্ল', অঁ হেল্ল' প্ৰাঞ্জনা, ক'ত আছা তুমি? মই এই ঘৰতে আছোঁ। তুমি অকণ বিজি আছা নেকি? অঁ বিজি আছোঁ, হ'লেও কওকচোন, কথা পাতিব পাৰিম। মানে বমা ভাগৰ গা ভাল নাই, মেডিকেলত আছে। কি, কেতিয়াবা? এতিয়া হঠাৎ মাত চাত একো নাই। তুমি আহিব পাৰিবা নেকি? যাম চিন্তা নকৰিবা, মই এতিয়া গৈ আছোঁ দেই। ঐ শুনচোন, কি হ'ল প্ৰাঞ্জনা? মই যাব নোৱাৰিম, তোমালোকে যোৱা। মানে হঠাৎ কি হ'লনো, তুমি নাযাওঁ বুলি ক'লা যে? সেইটো নহয়, বমা ভাগৰ গা ভাল নাই, মেডিকেলত আছে, তালৈ যাবলগীয়া হৈছে, বপাই মাতি পঠাইছে। অঁ বেয়া নাপাবা দেই তেনেহ'লে, ঠিক আছে তুমি যোৱা। হ'ব নাপাওঁ বেয়া, তোমালোকে যোৱা, একো নাই। অঁ হ'ব। ইয়াৰ পাছৰ দৃশ্যত থাকিব প্ৰাঞ্জনা আৰু বপাই। বপাই,
কওকচোন বমা গা ভাল পাইছেনে? ক'তনো ভাল পাইছে বুলি ক'ম, এতিয়া টেষ্ট দিবলৈ প্ৰয়োজন হৈছে, মানুহেই বিচাৰি পোৱা নাই। কিয় মানুহ নাই নেকি? নাই, এ পজিটিভ থকা মানুহেই নাই। এফালে 8টামান বজাত দিবই লাগে, মেডিকেলত এতিয়া পৰি আছে। কি যে কৰোঁ, কাক বিচাৰিলে ভাল হ'ব? মেডিকেলত আছে নাই পিছে টেষ্ট? মেডিকেলতে শেষ হ'ল বুলি কৈছে। টেষ্ট দিয়া মানুহ কোন আছে বাৰু তেনেহ'লে? এটা কথা মনত পৰিছে, মোৰ হৈছে এ পজিটিভ। মোৰ পৰাই দি দিওঁ। হেই তুমি পাগলী হৈছা নেকি হে? তুমি যদি টেষ্ট দিয়া তোমাৰ গাত থিয় হ'বলৈ শক্তি নাথাকিবচোন। নহয়, আপোনালোকৰ বাবে মই টেষ্ট দিব পাৰোঁ। মোৰ লাগিলে মই মোৰ নিজৰ জীৱনটো দিব পাৰিম, চিন্তা নকৰিব। তুমি ক'লেই নহ'ব নহয়, ডাক্তৰে বা কি কয়। ডাক্তৰে যি হয় সেইটোৱে হ'ব। ব'লকচোন মেডিকেল যাওঁ, এইবিলাক পাছৰ কথা। যদি টেষ্ট যদি দিবলৈ কয় তেতিয়া মই দিম, আপুনি চিন্তা নকৰিব। মই আপোনালোকৰ বাবে মই জীৱনটো দিবলৈ মই সাজু আছোঁ। তথাপিও মোক আপোনালোকে যদি বেয়া পাইছে, তুমিয়েই বিপদৰ সময়ত আহিছা। ইমান বছৰ তোমাকেই হেৰি কৰি আছোঁ, তোমাক মই কিহৰ বেয়া পাম হে? তোমাৰ বাবেইতো মই আছোঁ। বাৰু যি কি নহওক, ব'লচোন ব'ল। এতিয়া টেষ্ট দিবলৈতো টাইম লাগিব ন। এফালে 3টা বাজিলেই, আৰু 4 ঘণ্টামানহে বাকী আছে। ব'ল দেৰি নকৰোঁ। পিছে ঘৰত কথাষাৰ ক'ব লাগিছিলে নেকি? বাদ দেচোন, বাদ দে। ঘৰটো পাছত কথা, আগতে মানুহজনী সুস্থ কৰি ল'ম। ব'লক। ইয়াৰ পাছৰ দৃশ্যত থাকিব প্ৰাঞ্জনাৰ লগতে থাকিব প্ৰাঞ্জনাৰ মাক আৰু দেউতাক। প্ৰাঞ্জনা, তোমাৰ এইবোৰ কি শুনিছোঁ? তুমি যে আমাক যে এবাৰো এষাৰ কথা নক'লা কিয়? তুমি জানা নাই তোমাক যে ৰিমঝিমক পৰাৰ বাবে সিহঁতি যে এনেকুৱা কৰিছে? তোমাৰ অকণমানো লাজ নাই ন? তেনেকুৱা কথা নহয় মা। সিহঁতৰ হাতত একো অপশ্যনেই নাছিলে। কোনো এ পজিটিভ থকা মানুহে নাছিলে। চুপ, মুখে কথা ক'ব পাৰিছ? তুমি টেষ্ট দিব পৰা হ'লা হে? তোমাৰ গাত শক্তি আছে নেকি? কিমান? সেইটো কথা নহয় দেই। এতিয়া বিপদৰ সময়ততো মানুহক সহায়টো কৰিবই লাগিব ন। তোমাক কৰিছিলা সহায়? তুমিতো কৰিছিলা চাগে। মই তোমাৰ কথা বিশ্বাসেই কৰা নাছিলোঁ যেতিয়া ৰিমঝিমক পাইছিলে, আৰু আমাৰ ঘৰৰ ওচৰলৈ আহি গ'ল, তোমাক মাতিছিলে, একষাৰো শব্দও নক'লে। তাতে তুমি কিহৰ সহায় কৰিলা? তোমাৰ গাত তেজ আছে, দিবাচোন, দিবা, মোকো দিবা। মা, তেনেকুৱা কথা নহয়। দেউতা, তোমালোকে বুজাচোন। যি নেকি মোক 15 বছৰ ধৰি তুলি তালি ডাঙৰ দীঘল কৰিলে, মেট্ৰিকটো পাছ কৰাই দিলে, ইমানখিনি যন্ত্ৰণাৰ পিছত মই সিহঁতৰ কাৰণে মই অকণমানো সহায় কৰিব নোৱাৰিমনে? ঠিক আছে, আপোনালোকে মোক বেয়া পালেও পাওক। এক ক্ষেত্ৰত মই কিন্তু সিহঁতৰ কাৰণে বিপদৰ সময়ত সিহঁতৰ কাৰণে মই তেজ কি মোৰ জান দিবলৈ মই সাজু আছোঁ। লাগিলে যদিহে কিডনীকেইটা দৰকাৰ হয়, মই তেতিয়া কিডনীকো দি দিম। বৰ মুখে কথা ক'ব আহিছ? ৰখকচোন, প্ৰাঞ্জনাই ঠিকেই কৈছে। কথাষাৰটো ভাবি চাওকচোন। 15 বছৰ ধৰি প্ৰাঞ্জনা সেইখন ঘৰতে আছে। 15। আৰু দেউতা, আপোনালোকে যে কৈছে যে মোক একো দিব নালাগে বা একো সহায় নকৰিলে, সহায় নকৰিলেও নালাগে। এই ক্ষেত্ৰত মোক আমাৰ ঘৰলৈ আহক বা নাহক, মোক কোনো কথা নাই। কাৰণ সিহঁতক যে মই এই সময়ত যে মোৰ তেজ দি সহায় কৰিব পাৰিছোঁ, সেয়াই মোৰ কাৰণে যথেষ্ট, আৰু সেয়াই মোৰ কাৰণে গৌৰৱৰ বিষয় যে মই সিহঁতক তেজ দিছোঁ। লাগিলে সেইটো নামাতিলেও নাই, মোৰ মনটো সদায় জয়ী হৈয়ে থাকিব সিহঁতৰ ওচৰত।
পৰাজয় নহয়, সদায় জয়ী হৈ থাকিব আৰু তেনেকুৱা ক্ষেত্ৰত সদায় মই জয়ী হ'বলৈ চেষ্টা কৰিম। বাহ, আজি কথা ক'ব পৰা হৈ গ'ল। প্ৰাঞ্জনা আজি ইমান ডাঙৰ হৈ গ'ল, সেইটো কথা নহয়। মই আপোনালোকক কথাখিনি কৈছোঁ, তাৰ পৰা গুচি আহিলোঁ যদিও মই কথা দিছিলোঁ ন, বিপদৰ সময়ত সদায় সিহঁতৰ কাষত থাকিম। আজিও আছোঁ, এতিয়াও আছোঁ আৰু আগলৈও থাকিম। এই ক্ষেত্ৰত আপোনালোকে মোক কেতিয়াও ৰখাব নোৱাৰে। মই 100% দি কৈছোঁ। আপোনালোকে যি কৰে কৰক। বাদ দেচোন, বাদ দে। বল প্ৰাঞ্জনাই ঠিকেই কৈছে কথাখিনি। অকণ বুজিবলৈ চেষ্টা কৰাচোন। সেই কিয় নুবুজা? ইমান ধুনীয়াকৈ বুজালোঁ, তুমি নুবুজা যে। প্ৰাঞ্জনাই নোহোৱা কথা কোৱা নহয়, শুদ্ধ কথাই কৈছে। মনটো সদায় জয়ী হ'ব লাগে, পৰাজয় কেতিয়াও হ'ব নালাগে। মানুহৰ অন্তৰত সুখ দিব পৰাটোৱেই একমাত্ৰ লক্ষ্য। বাৰু যি কি নহওক, কথাখিনি বুজি পালেই ন? হ'ব এতিয়া। এইখিনি কথাই মোক কৈ আছিলে নহয়, বছ। ইয়াৰ পাছৰ দৃশ্যত থাকিব প্ৰাঞ্জনাৰ লগৰ ছোৱালী দুজনী। বা প্ৰাঞ্জনাই এই কামটো কৰিলে, বহুত সাহসী আছে দেই ছোৱালীজনী। ইমান ভাল বুলি মই জনাই নাছিলোঁ পাই ছোৱালীজনীক। প্ৰাঞ্জনাৰ সহায় মানসিকতা মানিব লাগিব দেই। চাচোন চা, সেইদিনা ৰিমঝিমক পাই প্ৰাঞ্জনাক কেনেকৈ পাহৰি গৈছিলে। প্ৰাঞ্জনাক গুৰুত্বই নিদিয়া হৈছিলে, আনকি তাইক মিছলীয়া বুলি কিমান ঠাট্টা কৰিছিলে। কিন্তু সেই প্ৰাঞ্জনাই আজি বৰমাকৰ জীৱন ৰক্ষা কৰিলে। চাওকচোন, হয়তো সি নগ'লহেঁতেন যদি মানসিকতা নথকা হ'লে। হয়তো সি গুৰুত্ব নিদিলেহেঁতেন যদি প্ৰাঞ্জনা ভাল ছোৱালী নহ'লেহেঁতেন। হয়তো সি বৰপায়েকৰ ফোন ৰিচিভ নকৰিলেহেঁতেন যে মোক এনেকুৱা কৰিলে ৰিমঝিমৰ। কিন্তু সকলোখিনি সামৰি সুতৰি চাওকচোন, প্ৰাঞ্জনাই ইমান ধুনীয়া কাম কৰিছে। সঁচাকৈ দেই, বহুত লেখত ল'বলগীয়া। প্ৰাঞ্জনাক চোৱা আৰু জোনালীক চোৱাচোন, ইমান তলত আছে, বহুত তলত আছে দেই। সেই যে দীপকো সেই সিমান কৰিব পৰা নাই যিমান প্ৰাঞ্জনাই কৰিছে। বহুত প্ৰাঞ্জনা, দীপক চব এনেই আছে। এনেই এইকেইটা মানুহ নহয়, এইখন গাঁৱৰ সকলো চব একেই। কিন্তু প্ৰাঞ্জনা সমান কোনো হ'ব নোৱাৰে। বিশেষকৈ দীপক আৰু জোনালী, সিহঁতে বহুত দুষ্ট আছে। অকল মৰমে চিকুতে কৰি থাকে। একো নাই দিয়া। বাৰু যি কি নহওক, প্ৰাঞ্জনাই যে ইমান ধুনীয়া কাম কৰিছে, বহুত ভাল লাগিলে প্ৰাঞ্জনাৰ কথা শুনি। সিহঁতে প্ৰাঞ্জনাই মনৰ জয় হৈছে, সেয়াই যথেষ্ট। প্ৰাঞ্জনা সদায় ওপৰত থাকিব, যদিও এতিয়া বৰমাহঁতে প্ৰতাৰণা বা বিশ্বাসঘাতকতা কৰে। কিন্তু কৰিবই নে নকৰে সেইটো সময় আহিলে দেখা যাব। বল, ৰখি থাকিব নালাগে। আজিলৈ ভিডিঅ'টো ইমানতে শেষ নকৰোঁ বাৰু, আৰু আছে। দৃশ্যত প্ৰাঞ্জনাৰ মাক দেউতাক, প্ৰাঞ্জনা আৰু প্ৰাঞ্জনাৰ বৰমা আৰু বৰপায়েক, মানে কথাটো ক'বলৈ হ'লে প্ৰাঞ্জনা ঘৰৰ পৰিয়ালটো আৰু প্ৰাঞ্জনাই থকা পৰিয়ালটো একেলগতে থাকিব। অৰ্থাৎ প্ৰাঞ্জনাহঁতৰ ঘৰত আপোনালোকে হঠাতে ওলালেহি যে, খবৰটোতো দিব পাৰে। বা আহিম বুলি আহিবই পৰা নাই, সময় নাপাওঁ নহয়। হঠাৎ সময়টো পালোঁ, গুচি আহিলোঁ আৰু। তথাপিও তই ফোন এটা কৰিব পাৰে। পিছে বৰমা গাটো ভাল পালেনে ভালদৰে? পালোঁ দেই। তুমিয়ে মোক জীৱনটো ঘূৰাই দিলা। তুমি মোৰ বাবে ভগৱান। সেই
কি যে কয়, মই ভগৱান নহয়, এয়া মোৰ দায়িত্ব কেতিয়াও শেষ নহয়। দায়িত্ব সদায় আহি থাকিব, দায়িত্ব সদায় ল'ব লাগে। তথাপিও চাওকচোন, আপোনালোকৰ ওচৰত মই বহুত সৰু দেই। মই মানে প্ৰাঞ্জনা বৰমা আৰু বপাই সেই কি যে কোৱা। চাওকচোন, আমাৰ ঘৰটো দুখীয়া, ঘৰত ভঙা বেৰ আছে, ইমান নকৰা সজলা। আপোনালোকৰ ওচৰত আমি কেনেকৈ ডাঙৰ মানুহ হ'ম? আমাৰতো টকা পইচা নাই। তেনেকুৱা কথা নহয় প্ৰাঞ্জনাৰ মাক। আচলতে টকা পইচা ঘৰ বাৰী থাকিলেই নহয়। মনটো সদায় শুদ্ধ হ'ব লাগে, মনটো সদায় জয়ী হ'ব লাগে। পইচা থাকক বা নাথাকক সেইটো কোনো কথা নহয়। মানুহক যদি বিপদৰ সময়ত সহায় কৰিব পাৰে সেয়াই যথেষ্ট। পইচাই কিছুমান সময়ত কাম নিদিয়ে নহয়। প্ৰাঞ্জনাই সেইটো সময়ত যদি নোযোৱা হ'লে বা প্ৰাঞ্জনাই যদি তেজ নিদিয়া হ'লে আজি এই প্ৰাঞ্জনাৰ বৰমাকক আপোনালোকে দেখাই নাপায় হ'লে। পিছে প্ৰাঞ্জনা স্কুল গৈছানে? ক'তনো স্কুল যায় এজনী? মোমাইকে নিলে পঢ়াম বুলি, হায়াৰ ছেকেণ্ডেৰীটো পঢ়িলে আৰু গুচি আহিলে, পঢ়িবই নাপালে। 2 বছৰ যেন তেন পঢ়িলে আৰু মোমাইকে মদ পানী খাই পৰি থাকে ৰাস্তাই পদূলিয়ে। উপায় নাই, পঢ়াম বুলি কৈ কিনে এইবিলাকহে কৰিছে। প্ৰাঞ্জনা, তুমি যদি পঢ়া নাই বা তুমি যদি কলেজ যোৱা নাই, আমাক কিয় নকলা? ক'বলৈ কি আছিলে? আপোনালোকেতো মোৰ ওপৰত বিশ্বাস হেৰাই গৈছিলে যে ৰিমজিমক পায়। সেই ৰিমজিম আজি ক'লৈ গ'ল? মনত পেলাই নিদিব। বহুত ভাল বুলি ভাবিছিলোঁ কিন্তু তোমাৰ সমান সি কেতিয়াও হ'ব নোৱাৰে। অৰ্থাৎ তোমাৰ ঠাইত যদি তাই থকা হ'লে আজি এই বিপদৰ সময়ত মোক কেতিয়াও তেজ নিদিলেহেঁতেন আৰু সহায়ো নকৰিলেহেঁতেন। যিমান মই তোমাক কষ্ট দিছিলোঁ, যিমান মানসিক হত্যা কৰিছিলোঁ, যিমান স্কুললৈ যাব নিদিছিলোঁ কামৰ ক্ষেত্ৰত, কিন্তু তুমি সকলোবোৰ নেওচি তুমি মোক আজি সহায় কৰি মোৰ জীৱন দিব আহিছা। তুমি মোৰ বাবে ভগৱান। নহয় বৰমা, এয়া মোৰ দায়িত্ব। মই আপোনালোকক কথা দিছোঁ নহয় যে বিপদৰ সময়ত মই কেতিয়াও আঁতৰি নাযাওঁ, সদায় কাষত থাকিম। যদিও মই দূৰত আছিলোঁ তথাপিও আপোনাৰ সেই ফোন কলটো শুনাৰ লগে লগে মই 1.5 কিলোমিটাৰ মই খোজকাঢ়ি মই এখন বাছত উঠি মই গুচি আহিছোঁ। ঘৰত গম নাপায়। তাৰ পিছদিনাখন বহুত গালি দিছিল, বহুত বুজাইছিলোঁ মা দেউতাক, তথাপিও মা দেউতাই বুজি নাপালে, কিন্তু অৱশেষত বুজি পালে। কি কৰিব? বাৰু যি নহওক প্ৰাঞ্জনা, এতিয়াও সময় আছে তোমাক পঢ়াবলৈ। তুমি পঢ়িবা, কিন্তু মা দেউতাই পঢ়াব পাৰিব জানো? মা দেউতাই পঢ়াব নালাগে, তোমাক আমিয়ে পঢ়াম। কিন্তু এইখন ঘৰ এৰি মই কেনেকৈ যাম? আপোনালোকেতো মোক নাৰাখে। ধেই কি যে কোৱা। তোমাৰ আজিৰ পৰা 2খন ঘৰ হ'ল, এখন ফিলবাৰীত, এখন ৰূপাইত। তুমি য'তেই থাকিব বিচাৰা তাতেই থাকিব পাৰা, কোনো কথা নাই। বাৰু যি কি নহওক, কি ক'ম কি নক'ম। প্ৰাঞ্জনা, তোমাকতো ইতিমধ্যে বৰমাই ক'লেই। তোমাৰ যদি ক'ব লগা আছে কোৱা, মোক কোনো কথা ক'ব লগা নাই, মই পঢ়িব পালেই হয়। বাৰু যি কি নহওক, আমিনো কি ক'ম, প্ৰাঞ্জনাই য'ত পঢ়িব বিচাৰিছে তাতেই পঢ়ক। 2খন ঘৰ আছে যেতিয়া মন গ'লে ফিলবাৰীলৈ যাব পাৰিব, মন গ'লে ৰূপাইলৈ আহিব পাৰিব। ৰূপাইত পঢ়োঁ বুলি ক'লেও পাৰিব, ফিলবাৰীত পঢ়োঁ বুলি ক'লেও পাৰিব। বাৰু যি কি নহওক, প্ৰাঞ্জনা য'তে মন যায় তাতে থাকিব।
মইনো কি ক'ম, দেউতাকে সেই একেই কথা। দেউতাকেচোন পঢ়াবলৈ চেষ্টা কৰিয়ে থাকে। বাৰু চিন্তা নকৰিব প্ৰাঞ্জনা, তোমালোকৰ মা দেউতাক আমি চাম নহয়। তুমি কিয় চিন্তা কৰিছা? তোমাৰ মা দেউতা আমাৰ নিচিনা নহয় জানো? তুমি যেতিয়া আমাৰ নিজৰ ছোৱালী, সিহঁতো আমাৰ নিজৰে চোন হওক। দুইখন ঘৰৰ মাজতে য'ত থাকিলেও কোনো কথা নাই, থাকক। মইনো কি ক'ম। তেনেহ'লেনো ভালেই কথা। অহা আগষ্টৰ পৰা কলেজ যাবি দেই, মই নাম লগাই দিম। ঠিক আছে, আহিবা। তেনেহ'লে কি কৰোঁ? প্ৰাঞ্জনা, এবাৰ খালি ভালদৰে পঢ়িবা দেই। এবাৰ ছাবজেক্টটো বহুত টান হ'ব নহয়। তুমি চিন্তা নকৰিবা মই ভালদৰে পঢ়িম। হ'ব দে, যাওঁ এতিয়া। অঁ বৰমা, মই আজি নাযাওঁ, মই এই 3-4দিনমানৰ পাছতে মই যাম দেই। মই ঘৰত কেইখনমান কাম আছে, কামখিনি কৰিয়ে মই গুচি যাম। হ'ব, ঠিক আছে। তেনেহ'লে প্ৰাঞ্জনাক আপোনালোকৰ হাততে গতালোঁ। তাই মনৰ আশা যদি পূৰণ কৰিব পাৰে, তেনেহ'লে যাব পাৰে প্ৰাঞ্জনাই। ঠিক আছে, আপোনালোকক বহুত 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 ধন্যবাদ। আপোনালোকে আমাক এইখিনি কথাত সন্মতি দিয়াৰ বাবে। প্ৰাঞ্জনাৰ জীৱনটোৰ ভৱিষ্যতৰ কথা আমিহে চিন্তা কৰিম। আপোনালোকৰ যদি কষ্ট হয়, আপোনালোকে নোৱাৰা কামখিনি আমি কৰিব পাৰিম, চিন্তা নকৰিব। হ'ব, তেনেহ'লে যাওঁ দেই আজি, বাই বাই। ঠিক আছে, গৈ থাকক। ইতিমধ্যে আপোনালোকৰ মাজলৈ প্ৰাঞ্জনাৰ প্ৰথম খণ্ড, দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ড আগবঢ়ালোঁ। আপোনালোকে কাহিনীটো যদি চোৱা নাই, এবাৰ ভালদৰে শুনিবচোন, বা মোৰ ভিডিঅ'টো চাবচোন। কাহিনীৰ ভিডিঅ'টো ওপৰে ওপৰে চালে নহ'ব, সম্পূৰ্ণ কথাখিনি ভালদৰে শুনিব। কথাৰ মাজতে কাহিনীটো আছে, তথাপিও মই কথাৰ দ্বাৰা কাহিনীটো বুজাব গৈছোঁ যদিও কাহিনীটো সফল হোৱা নাই যদিও আপোনালোকে এবাৰ মন দি শুনিবচোন। কাহিনীটো অতি ভাল লগা কাহিনী। আপোনালোকে শুনিব, অতি ভাল এটা কাহিনী। এই কাহিনীৰ দ্বাৰা যদি মই এখন চিনেমা বনাওঁ, বা এই কাহিনীৰ দ্বাৰা মই আগলৈ যিখিনি মই মুখেৰে কৈ গৈছোঁ কাহিনী, সেই কাহিনী মই আগলৈ একোখন শ্বৰ্ট ফিল্মৰ আকাৰত আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে, আপোনালোকৰ সহায় সহযোগিতাই মোৰ বহুত সহায় কৰিব। আপোনালোক থাকিলেহে আমি থাকিম, সেইবাবে আপোনালোকে সহায় কৰি যাব। আপোনালোকৰ মাজলৈ আৰু ভাল ভাল কাহিনী লৈ আহিছোঁ। ইয়াৰ পাছৰ কাহিনী আছে। এতিয়া আপোনালোকক নকওঁ, মই যেতিয়া কাহিনীটো বনাম বা নতুন কাহিনীটোৰ কাম আৰম্ভ কৰিবলৈ যেতিয়া চেষ্টা কৰিম, তেতিয়া আপোনালোকক কি আছে নতুন কাহিনী বা কি এটা কাহিনী আপোনালোকৰ মাজত আগবঢ়াই দিম। অপেক্ষা কৰিব লাগিব কিছুদিনৰ বাবে। বাৰু যি কি নহওক, আজি এই কাহিনীটো ইমানখিনি আছিলে। গোটেই 3টা কাহিনীটো আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। আপোনালোকে চাব আৰু সহায় সহযোগিতা কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ, নমস্কাৰ।